ভাৰত যুদ্ধ যি কাম কোনেও সমাধা কৰিব নোৱাৰিলে সেই কাম সমাধা কৰিব যে শৈল্যই দুৰ্গবধৰ দিনা সকলোৱে কোৱা কথা যি মনত পৰিছে। শৈল্য শৈল্য তুমি এই দুৰ্যোধনৰ মান ৰক্ষা কৰিবা। আজি সেই অপূৰ্ব সুযোগ সমাগত। দুৰ্যোধন অতদিন শক্তি ক্ষয় কৰি যি ভুল কৰি আহিছ তাৰ আজি সহজে বুজিব পাৰিবা। এই মধ্যপতি কুৰুক্ষেত্ৰৰ আদি সেনাপতি পতা হলে হস্তিনাপুৰত পতিহীনা বৰৰ পিতৃহীনা পুত্ৰকন্যাৰ কৰুণ বিনয় শুনিব নালাগিলেহেঁতেন। শৈল্যই নিজৰ দায়িত্ব জানে ভালদৰে। শুনি সন্তোষ পালো। তুমি তোমাক বিচাৰি মোৰ কোনো আৱশ্যক নাই। যোৱা যুদ্ধ কৰা। যদি এই আদেশ পালন নকৰো আৰু যুদ্ধক্ষেত্ৰত সেনাপতিক নেদেখি আমাৰ আদেশ যদি পালন নকৰো গুৰুপতিৰ মামা বুলি তোমাক ক্ষমা নকৰো। কুৰুক্ষেত্ৰত কাপুৰুষৰ স্থান নাই। যুদ্ধ কৰা। শৈল্য ভাৰত যুদ্ধৰ অৱসান ৰখি গল। মহাৰথী গল। অক্ষয়ী সেনা নিপাত হল। উন্মাদগ্ৰস্ত অৱস্থাটো আপুনি কোনেও ৰঙা চকু দেখুৱাই আদেশ কৰাৰ আশা কৰা নাছিল। দুৰ্যোধনৰ মাতল বুলি গুৰুকুলৰ মন্ত্ৰণা দাতা বুলি সকলোকে ভাৰতে ভয় কৰা নাছিল। সকলোক ভাৰতে ভয় কৰিছিল শকুনি বুলি। আৰু তুমি যি কৌৰৱৰ চতুৰ্থ সংখ্যক সেনাপতি হৈ নিজেই গৌৰৱান্বিত হৈ শকুনিৰ ওপৰত প্ৰভুত্ব খটুৱাব খুজিছা। এই শকুনিয়ে ভাৰত যুদ্ধৰ আৰম্ভণি কৰিছিল আৰু এই শকুনিয়ে ভাৰত যুদ্ধৰ অৱসান তোমাৰ উদ্দেশ্য মোৰ উদ্দেশ্য তুমি জানিব বিচাৰিছা শৈল্য। মোৰ উদ্দেশ্য স্তূপৰ মাজত মূৰ্তি অপহাস্য শুনা নাছিলা। পিতৃ নিৰ্মিত ভাষাটি দেখি তুমি কি বুজিব পৰা নাছিলা? মোৰ উদ্দেশ্য বায়ুৰ বেগেৰে লৰি আহিছে। নিয়তিৰ ভেৰি বাজি উঠিল। তুমি
সহদেৱে সহদেৱে মোকে